উপন্যাস ৰজা ৰাণী আৰু এটি কাহিনী দ্বিতীয় খণ্ড। হলিৰামৰ দুখ সিহঁতে নুবুজে, কিমান বুজাব মানুহবোৰক। সময় সলনি হৈছে, উঠি অহা নৱপ্ৰজন্মৰ সেই কথা ভাবিবলৈ আহৰি নাই। গৰাখহনীয়াই কোনদিনা ৰহমৰীয়াৰ এচুৱা আকৌ খহাই নিব সেই কথা ভাবিবলৈও আহৰি নাই। মাজনী, অ মাজনী, তই চাহ এটোপা লৈ আহচোন, ডিঙিটো শুকাই যোৱা যেন লাগিছে। বাৰান্দাতে বহি লৈ হলিৰামে বিচনী কেইখনমান সাজি আছে। লাহে লাহে বহাগ সোমাবহিয়েই। অসমীয়া মানুহৰ বহাগতেই প্ৰথম বিচনী লাগে। প্ৰতি বহাগৰ আগে আগে হলিৰামে বাৰী চুকৰ বাঁহ এজোপাৰ পৰা ভাল চাই বাঁহ এডাল কাটি আনে। দুখনমান নিজৰ ঘৰখনলৈ সাজে আৰু কেইখনমান ওচৰ চুবুৰীয়াক বিহু বুলি যাচে। কিন্তু ২-৩ বছৰ মানেই হ'ল তেওঁ বাৰীখনৰ বাঁহজোপাৰ পৰা বাঁহ এডাল কাটিব নোৱাৰা। কেতিয়াবা মনৰ মাজতেই বৰকৈ খংটো গৰজি উঠে। তেওঁ কিয় জীয়াই আছে এটা লেঙেৰা ভৰিৰ সৈতে? জীয়াই থাকিও নদীখনৰ গৰাখহনীয়াই কিমান চুইছে চাব নোৱাৰাকৈ। কেতিয়াবা সেই দিনটোলৈও খং উঠে, যিদিনা ৰাতি নদী পাৰৰ গছবোৰ কাটিব ধৰা চোৰকেইটাক খেদি যাওঁতে নিজৰ ভৰিটো ভাঙি পৰাত। তেওঁ মনৰ কথাবোৰ মনৰ মাজতেই ভাবি গুজৰি উঠে। তহঁতবোৰে যদি নদী পাৰৰ গছবোৰ এনেকৈ কাটিব ধৰ, তেন্তে গছবোৰ ৰুব কোনে? গছ এজোপা জি উঠিবলৈ কিমান দিন লাগে, তহঁতবোৰে নুবুজ কিয়? এবাৰ ভাবচোন, নদী পাৰৰ গছবোৰে গৰাখহনীয়াবোৰ ৰোধ কৰিব পৰা নাইনে? তেন্তে তহঁতবোৰে কিয় ৰাতিখন আহি গছবোৰ কাটি নিয়? ককা, চাহ লওক। হ'ব মাজনী, ইয়াতেই থোৱা। তাইৰ নাম বহাগী, ঈশ্বৰৰ দান। এতিয়া তাইয়েই হলিৰামৰ বেছিকৈ যত্ন লয়। তেজৰ সম্পৰ্ক নাথাকিলেনো কি হ'ব? কেতিয়াবা তেজৰ সম্পৰ্ক নোহোৱা মানুহবোৰেই বেছি আপোন হৈ পৰে। হলিৰামে তাইক সেই দিনটোৰ পৰাই নিজৰ বুকুত সপি ৰাখিছে, যিদিনা সেই নদীখনৰ পাৰতেই কোনোবাই কাপোৰে মেৰিয়াই জাবৰ বুলি দলিয়াই পেলাই গৈছিল আৰু হলিৰামে বুটলি আনি নিজৰ বুকুত সপি লৈছিল। এতিয়া বৰ্জনী হ'ল। সেই কণমানি পুতলা সদৃশ বহাগী আজি হলিৰামৰ সাৰথি। কোনোৱে নুশুনা হলিৰামৰ কথাবোৰ তাই একান্ত মনে শুনে। আৰু নিজৰ বোৱাৰী সেই তাহানিতে আঁতৰি যোৱা খবৰ এটা ল'বলৈও আহৰি নাই। মাজে মাজে বহাগীৰ সমবয়সীয়া পু-নাতি সৰুকণৰ কথাবোৰেও হলিৰামৰ দুচকু সেমেকায়। ধন্যবাদ।